এয়া এজোপা ষ্ট্ৰবেৰী আৰু অইনজোপা ষ্ট্ৰবেৰী ধুনীয়াকৈ ষ্ট্ৰবেৰী লগা আৰম্ভ কৰিছে। এয়া কি হ'ল এটা ইমান এটা ঠিক নহ'ল। ষ্ট্ৰবেৰী কি ধৰণে খেতি কৰিব লাগে সেই বিষয়ে মোৰ অলপো জ্ঞান নাই। নষ্ট হৈ গৈছে, কিন্তু বালিচহীয়া মাটি লাগে আৰু পুলিবোৰ ক'ৰ পৰা কেনেকৈ গজাব লাগে সেই বিষয়ে নাজানো। এনেই জাষ্ট টাবত ৰাখিম বুলি লৈ আহিছিলোঁ, এতিয়া ফল ধৰিছে, ভালো লাগিছে নহয়নে? আৰু আমি যদি এইদৰে ধুনীয়াকৈ খেতি কৰিব পাৰোঁ নিশ্চয় লাভান্বিত হ'ব পাৰিম। আজি খুবেই ব্যস্ত আছোঁ কাৰণ নয়ন ভাই আহি আছে বঙাইগাঁৱৰ পৰা। মোৰ এনে কিবা এটা গিফ্ট আছে, লৈ আহিব আৰু যাব লাগিব অফিচত। আৰু আপোনালোকে জানে দূৰদৰ্শনৰ পৰা অহা টিমে আমাৰ চিল্ক পাৰ্কৰ আমাৰ ছাৰৰ সৈতে ডক্টৰ যোগেশ দেউৰী ছাৰৰ কিবা এটা বায়'পিক বনাইছে, তালৈকে যাম। সৰুকৈ এটা খানা হ'ব, গতিকে চাই থাকিব ভিডিঅ'টো, নিশ্চয় ভাল লাগিব। ছাৰে কি ধৰণে ফুল নাৰ্ছিং কৰে তাৰ বিষয়ে এটা শ্বট লোৱা হৈ আছে। হাই নয়ন ভাই, আরে বাবা থ্যাংক ইউ ব্ৰ। এইটো কি আনিছে? গোল্ডেন দেখোন, সারপ্রাইজ গিফট মোৰ ফালৰ পৰা। বহুত বহুত ধন্যবাদ ভাই। কি হয় এইটো? গিফট আছে, এইটো গিফ্টে আৰু ভিতৰত থাকো গোল্ডেন গিফট। চ' নয়নৰ পৰা এনেকুৱা এটা গিফ্ট পাল। আৰে বাবা এইটো কি দেখোন? টাটা মটৰ্ছৰ যোৱা মাহৰ গিফ্টটো এতিয়া দি আছে, দেখিছে? আচ্ছা, আমি দুজনে বনাইছিলো। দুটা দিয়া নাছিল তো? দুটা নাছিল তো ফিৰ? দুটা, এটা চকলেট আছিল নেকি নাজানো। তুমি কিন্তু দুটা লোৱা দেখিছো মই। দুটা চবৰে দুটা গিফট আছিল। এটা ঠিক আছে, চকলেট আছিল। আচ্ছা এটা লাষ্টত শেষ হৈছে। ঠিক আছে। চ' যি নহওক, মই সৌভাগ্যৱান ভাইটি নয়ন আহি পালে। চ' এই গিফ্টটো পালোঁ। জীৱনত ইউটিউব কৰি পেলাই গিফ্ট পোৱাটো এইটোৱে প্ৰথম। চ' মই নয়নৰ হাতৰ পৰা লৈ আহিছোঁ, বহুত ধন্যবাদ নয়ন ভাই। চ' অকণমান খানা খাই যাবা, মোক খুব ভাল লাগিব। সেইটোতো কৰিমেই, আপুনি ৰিকুৱেষ্ট নকৰিলেও খাম। কি ভাবছে নাখাম নেকি? বাজে হোটেলৰ খানা কিন্তু বঢ়িয়া। অলপ কম ল'লালৈকে নয়ন ভাই, খানাত কনজুচি নকৰিবা কিন্তু, বেলেগত কৰিলোঁ। খাই লৈ জীৱন নেকি? খানা কিন্তু জোৰদাৰ আছে। আচ্ছা নয়ন ভাই, খানাটা কাৰ উপলক্ষে জানেনে? মোৰ বছ যে দেউৰী ছাৰৰ, তেওঁৰ যি যোৱা ইয়াত আহিছে, স্বাগতম খানা আৰু কি। ছাৰে দিছে খানাটো, কিন্তু আমি উৎসৱ নিচিনা আজিলৈকে মনাই আছোঁ দেই। এইটো 4 নম্বৰ উৎসৱ। চব ল'বা, খাই লৈ জীৱন। A few moments later. অফিচৰ কাম হৈ গ'ল, ডান। ধৰা পৰি গ'ল, ইয়াত লিখা আছে চাওক, 110 টকা। অৰ্থাৎ এই ভাইজানে মোৰ পৰা যেতিয়া শুনা পালে যে মই ফুল টেংকি কৰিব ওলাইছোঁ, লগে লগে সি মিটাৰটো অফ নকৰি তাতেই তেল ভৰাবৰ কাৰণে সাজু হৈছিলে। মই হঠাৎ গম পাই তাক ক'লোঁ, এইটো কিয় 110 হৈ আছে? তেতিয়া সি ক'লে কি লাইন গৈছে। যদি লাইন গৈছে, অইন 3টাত কি ধৰণে পেট্ৰল দি থাকিব পাৰিছে, তাৰ ৰিডিংটোকে তললৈ নাহে। তেতিয়া এজন ওস্তাদ আহিল আৰু সি কিবা এটা কৰিলে, কিটিপ এটা, লগে লগে 00 আহিল। অহা নাছিলে কিন্তু সেই তথাপিওতো কিবা আখৰ কেইটামান আহি আছিলে, লগে লগে 0 দেখুওৱাৰ কাৰণে পটককৈ তেলটো ভৰাই দিলে। ইয়াৰ পৰা কি বুজা যায় মই নকওঁ, আমাৰে চহৰৰ এটি আগশাৰীৰ প্ৰতিষ্ঠান হ'ল এই পেট্ৰল পাম্প, আৰু ইয়াতে এই ধোকাধাৰী চলা বুলি আগৰ পৰা শুনি আছোঁ। গতিকে মোৰ এইটো উদ্দেশ্য নহয় যে কাৰোবাৰ বিজনেছত হেম্পাৰ কৰা, কিন্তু কি কাৰণে এই ধৰণৰ বিজুতি ঘটে মই ক'ব নোৱাৰিলোঁ। আৰু সেই ল'ৰাটোৱে যেতিয়া থটমট খাই গ'ল, যেতিয়া মোৰ কেমেৰাটো দেখিলে, তেতিয়া সেই পিছ হুকি গ'ল। গতিকে তেওঁলোকে ইচ্ছা কৰিলে 0 কৰিব পাৰে, ইচ্ছা কৰিয়ে সকলোবোৰ কৰিব পাৰে। এই ধৰণৰ কথাটো কেতিয়া হ'ব নোৱাৰে। চাওক, এনেই টিপি দেখুৱাই আছে সি মোক। প্ৰথম অৱস্থাত হ'ল এইখিনি কাণ্ড, যেতিয়া মই গোপৰত ধৰা পৰিল যে সি 110 টকা সি যিটো আগৰ মানুহে পেট্ৰল ভৰাই গ'ল, তাৰ ৰিডিঙতে আকৌ মোৰ ওপৰত সেইখিনি মাইনাছ নকৰাকৈ নলীডাল সোমাই দিছিল। তেতিয়া মই লগে লগে তাক অবজেকশ্যন কৰিলোঁ, আৰু মোৰ কেমেৰা অন হৈ থকাৰ সি থটমট খাই ইফাল সিফাল দৌৰা আৰম্ভ কৰিলে আৰু ক'লে যে কাৰেণ্ট নাই। আৰে বাবা, কাৰেণ্ট নাই যদি বাকী 3টাত কেনেকৈ পেট্ৰল দি থকা হৈছে? গতিকে মোৰ ইয়াৰ পৰা কেমেৰাটো আঁতৰা নাছিলোঁ। কিছু সময় মই অপেক্ষা কৰি আছিলোঁ। গতিকে মই নিজকে ভাবিবলৈ বাধ্য হ'লোঁ যে এই ধৰণৰ টেকনিকেল অসুবিধা হয় নেকি, আৰু যদি এই ধৰণৰ আখুৱা থকা মেচিন তেওঁলোকে কিয় ইউজ কৰে, একো বুজিব নোৱাৰিলোঁ। গতিকে আমাৰ চকুৰ আগতে চুৰি চাতুৰি
চলি আছে আমাৰ কোকৰাঝাৰত। গতিকে আপোনালোক সাৱধান হওক। আৰু মই এই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো সেইটোৱে, যাতে মোৰ নিচিনা অইন কাৰোবাক ঠগিব নোৱাৰে।